এইটো বাৰ্থডে ৰিলেটেড কুৱেশ্যন হয়। ল'ৰা ছোৱালী দুয়োটাকে চেলেঞ্জ আছে। দম আছে যদি কমেণ্ট কৰা, কিমান স্পীডত কোনে কিমান স্পীডত কমেণ্ট কৰিব পাৰে, ল'ৰা নে ছোৱালী, দেখা যাওক। জয় হিন্দ। তোমাৰ বাৰ্থডে কোনদিনা? ঠিক আছে, যাতে এই ভুলটো নহয় সেইকাৰণে এইটো কুৱেশ্যন হয়। ঠিক আছে, তো আজি এইটো কুৱেশ্যন তোমাৰ বাৰ্থডে ৰিলেটেড কুৱেশ্যন হয়। তুমি যে চাই আছা তোমাকে কৈছোঁ, ঠিক আছে, তোমাৰ বাৰ্থডে কোনদিনা কমেণ্ট কৰিবা প্ৰথম। আৰু এইটো বাৰ্থডে ৰিলেটেড কুৱেশ্যন হয়, তো এইটোত বহুত দিমাগ লগাব লাগিব। ঠিক আছে, কুৱেশ্যনটোত মানে এনচাৰ দিবলৈ হ'লে। ঠিক আছে, এটা কথা হ'ল, মই তোমাৰ বাৰ্থডে দিনাখনে মিঠাই লৈ গৈছোঁ, গোলাপ জামুন, যিটোক আমাৰ পিনে লালমোহন বুলি কয়। ঠিক আছে, ৰঙা মিঠাইটো লৈ গৈছোঁ। এতিয়া কথা হ'ল কি, মই লৈ গৈছোঁ কিন্তু মই নাখাওঁ। ঠিক আছে, তোমাৰ বন্ধুখিনিক দিম আৰু তুমিও খাব নোৱাৰা। এতিয়া কথা হ'ল, তুমি বন্ধু কেইজনমান মাতিছা আৰু মই মিঠাই লৈ গৈছোঁ। তুমি কিমানজন বন্ধু মাতিছা মই গম নাপাওঁ, আৰু মই কিমানটা মিঠাই লৈ গৈছোঁ সেইটো তুমি গম নাপাওঁ। ঠিক আছে, মই যেতিয়া বিলাই দিব ওলাইছোঁ, প্ৰত্যেকজন বন্ধুকে অৰ্থাৎ তোমাৰ বন্ধু বা বান্ধৱীকে মই দুটা কৰি মিঠাই দিলোঁ। দেখি পালোঁ যে এজনী বান্ধৱী বা বন্ধু তাত মিঠাই জোৰা নাই, দুটা কৰি মিঠাই জোৰা নাই। ঠিক আছে, তাইক তাৰমানে এটাও দিব নোৱাৰোঁ। প্ৰত্যেকজনকে মই যদি দুটা কৰি মিঠাই দিওঁ তেনেহ'লে তোমাৰ এটা বান্ধৱী ৰৈ যায়। আৰু যদি মই মিঠাই এনেকুৱা হিচাপত ভগাই দিওঁ যে প্ৰত্যেকজন বন্ধু বা বান্ধৱীকে মই এটা কৰি মিঠাই দিওঁ, তেনেহ'লে মোৰ তাত এটা মিঠাই ৰৈ যায়, যিটো মিঠাই নেকি তুমি হয়তো মই খাব পাৰোঁ। ঠিক আছে, এতিয়া কুৱেশ্যনটো হ'ল যে যদি মই দুটা কৰি দিওঁ তেনেহ'লে এটা বান্ধৱী মানে ৰৈ যায়, এটাও মিঠাই নাপায়। দুটাটো বেলেগে কথা, এটা মিঠাইও নাপায়। আৰু যদি মই এটা কৰি দিওঁ তেতিয়াহ'লে এটা মিঠাই ৰৈ যায়। এতিয়া তুমি কোৱা, তুমি কিমানজন বান্ধৱী মাতিছিলা আৰু মই কিমানটা মিঠাই নিছিলোঁ? দুয়োটাৰে উত্তৰ হ'ব লাগিব। ঠিক আছে, মিলি যাব লাগিব ইয়াৰ লগত, কুৱেশ্যনটোৰ লগত। ঠিক আছে, বন্ধু বা বান্ধৱীৰ সংখ্যা কিমানটা আৰু মিঠাইৰ সংখ্যা কিমানটা? কাৰ দিমাগ আছে কমেণ্ট কৰা। ল'ৰা ছোৱালী দুয়োটাকে চেলেঞ্জ আছে এইটো ভিডিঅ'। ঠিক আছে।